নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি গৈ আছোঁ মই বৰপেটা আৰু বৰপেটাত গৈ আজি এখন একচুৱেলি বিয়া আছে, তাতে মাহীৰ বিয়া আৰু লগতে আজি ঘৰত এখন ভণ্টিৰ বিয়া আছে। তো বৰপেটাৰ পৰা আহি আৰু ভণ্টিৰ বিয়াত যাব লাগিব যে দুখন বিয়া একেদিনাই। আজি আপোনালোকক বৰপেটাৰ বিয়া দেখিবলৈ চেষ্টা কৰিম, কাৰণ নিয়ম চিয়ম একো নাজানো সিহঁতৰ বিয়াৰ। আজি দেখুৱাম আপোনালোকক। পটাপট ৰেডি হওঁ, এতিয়া গা পা ধুই ওলাওঁ, তাৰপিছত ওলাই কিনে আপোনালোকক লগ পাই আছোঁ। আপোনালোকে এয়া চাব পাৰে, আমাৰ পথাৰবিলাক একদম ধান চান কাটি একদম চাফা হৈ গৈছে। একদম চাওক না, ইমান সুন্দৰ হৈ আছিল সোণোৱালী হৈ, তো বৰ্তমান একদম চাফা। কি ক'ব আৰু, সুখৰ পাছত দুখ আহে আৰু এতিয়া সোণালীৰ পিছত একদম পথাৰ খালী। A few moments later. আহি পালোঁ আমি শালপাৰা, আৰু ইয়াত দোকানত সোমাই আমি কিবা কিবি খাই লওঁ অলপ, তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ'ব। তো চাহ পানী খাই আকৌ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ, আৰু আপোনালোকে মোৰ লগত চাই আছে। তো বলক আজি একদম ধামাকা কৰিম গৈ, তাতে বৰপেটাত একদম ধামাকা বিয়া খাম। বলক। আহি পালোহি আমি কলকুছিয়া, আৰু এই কলকুছিয়া পাৰ হৈয়ে পায় বেকী নদী। তো চাই থাকক মোৰ লগত, আপোনালোকক বেকী নদীও দেখুৱাম আজি। এইটোৱে সেইটো বেকী নদী দেখিছে নহয় আপোনালোকে, দেখিছে একদম ৰাস্তা ভাঙি একদম নিজৰ ৰাস্তা নিজে বনাই লৈছে, আৰু কেনেকুৱা দুৰৱস্থা হৈ আছে কাষৰ মানুহবিলাকৰ। তো চাবই পাইছে আপোনালোকে। আহি পাই গ'লোহে, একদম দেখিছে নহয় মেডিকেল কলেজখন, সেইখনে হ'ল বৰপেটা মেডিকেল কলেজ। বৰপেটা পালোঁৱেই আৰু আলহীৰ ঘৰৰ পামেই আৰু। ফাইনেলি আহি পালোঁ বিয়া ঘৰত। বলক মোৰ লগত সোমাই যাওঁ লাহেকৈ ৰফাতলিত। তো এয়া কইনাৰ ভায়েক, দাড়ি কাটি কি পুৰা চিকনা হৈছে, বাপৰে। আহিয়ে ৰেষ্টাছ নোলাগে, ডাইৰেক্ট খানা বিয়া মানে খানা। আৰম্ভ কৰ, তই তো ইউটিউবত অলপ খুজিছ না, তোকে বেছি কৰি তুলিম দে। কোন গাঁও এই ৰঙালাও নেকি? খাই নুঠোঁতে একদম দৰা আহি পালে, আৰু চাওক এতিয়া মোৰ লগত দৰাজনক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইমান ভিৰ, ক'তনো আৰু ভালকৈ দেখুৱাব পাৰিম। যিখিনি পাৰোঁ চেষ্টা কৰিম, তো চাই থাকক।
A few moments later. আমি বিয়াৰ ঘৰৰ পৰা ডাইৰেক্ট এতিয়া আহিছোঁ বৰপেটা সত্ৰত গণকুচিত তো তাতে গৈ আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ কিবাখিনি তো ভিডিঅ'তে চাই থাকিব মোৰ লগত এই সত্ৰত সোমাই কিছুমান নিয়মাৱলী আছে যেনেকৈ জোতা চেণ্ডেল পিন্ধি আহিব নালাগে ভিতৰত খেলা ধূলা কৰিব নালাগে ইয়াত কিছুমান গছতে এইবোৰ পথসমূহত ওলোমাই থোৱা আছে তো আপোনালোকে আহিলে নিশ্চয় পৰিব আৰু চাব এবাৰ দিনত আহি ভালকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আজি ইমান ভালকৈ দেখুওৱা নহ'ল কিয়নো আজি আন্ধাৰ হৈ আছে একদম আপোনালোকে চাব পাৰে ৰাতি হ'ল আহোঁতে দেৰি হ'ল বিয়া চিয়া খাই তো এদিন ভালকৈ দিনত আহি আপোনালোকক ভিতৰৰ কিবাখিনিও আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া বৰপেটা সত্ৰৰ পৰা ওলালোঁ আৰু এতিয়া লাহেকৈ ঘৰত যাওঁ ঘৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ আৰু এঠাইত যাম তো আপোনালোকে গমেই পায় ক'ত যাম ভণ্টিৰ বিয়া তো তাতে গৈ আপোনালোকক অলপ তাৰ কিছুমান ভিডিঅ'গুলি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো চাই থাকিব আগলৈ ভিডিঅ' জাষ্ট বৰপেটাৰ পৰা আহি পালোঁ আৰু এতিয়া আৰু এঠাই যাওঁ গমেই পায় আপোনালোকে তো চাই থাকক তাতে গৈ অলপ শ্বুট কৰোঁগৈ একচুৱেলি আহোঁতে ইমান শ্বুট নকৰিলোঁ কিয়নো যোৱাৰ সময়ত শ্বুট কৰিছোঁৱেই আৰু একেটা বস্তুকে বাৰে বাৰে দেখুৱাই থাকিবলৈ ভাল নালাগে চ' আৰু মই ইমান ভিডিঅ' নকৰিলোঁ ডাইৰেক্ট ঘৰত আহি আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু এতিয়া আকৌ যাব লগা আজি দিনটোৱে একদম ব্যস্ততাৰে ভৰা টোপনি অলপ লাগি আছে বা টোপাই নাই ঘৰৰে মানুহ যিহেতু লাগিবই যাব বলক মোৰ লগত আমাৰ ভণ্টিৰ বিয়া খাবলৈ The next day. গুড মৰ্ণিং গাইজ আজি হ'ল দ্বিতীয় দিন চ' কালি তাতে বিয়াত ভিডিঅ' কৰা নহ'ল কিয়নো অলপ ইছ্যু হৈ গৈছিল আৰু দুই পক্ষৰ মাজত অলপ টক্কৰ হৈ গৈছিল সেয়েহে তাতে ভিডিঅ' কৰিব নোৱাৰিলোঁ ইছ্যুটো বহুত ডাঙৰে হ'ল চ' সেয়েহে কালি ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' আপোনালোকক তাতে আমাৰ ভণ্টিৰ বিয়াখন দেখুৱাব নোৱাৰিলোঁ চ' এতিয়া নতুন ভিডিঅ' হয়তো লগ পাম আপোনালোকক চ' আজিলৈ ভিডিঅ'টি শেষ কৰিছোঁ চ' বাই বাই